এই ব্লগটো এতিয়া আমি টিকেটটো লৈ লওঁ। কম নহয় কি এইটো আপোনাৰ ফিক্স ৰেট নেকি? ফিক্স ৰেট নেকি? তো 3টা টিকেট দিয়ক। 3টা টকা দিব লাগে 150। ব্লগটো এতিয়া আমি টিকেটটো লওঁ, ভিতৰত পিছত সোমাওঁ। আহক এতিয়া চাই লওক তেজতৰ টেষ্টটো কেনেকুৱা আছে। 3টা টিকেট লোৱা হ'ল, আমাৰ বুলবুল বায়ে লৈছে টিকেটটো। এতিয়া অলপ পইচাটো পে'মেণ্ট কৰোঁ। ভিতৰত আৰু কিবা চেকিং আছে কি? এইটো পইচাটো দিলোঁ দাদাক। ঠিক আছে, 50 টকা ওলাই যোৱাৰ সময়ত দি দিব। নাই, যোৱাৰ সময়ত আৰু দি দিব। ব্লগটো এতিয়া আমি সোমাম তেজতৰ ভিতৰত। চাবই পাৰিছে কেনেকুৱা লাগিছে। ভিতৰত তাত বহুত কিবা কিবি আছে, মানে বাহিৰতো কিবা আছে। আহক বাহিৰৰ বস্তুখিনি চাওঁ কেনেকুৱা লাগে। এই গেছটো ফাইনালি এতিয়া খুলি আছে তেজতৰ দৰ্জা। বলক এতিয়া সোমাই চাওঁ ভিতৰত। গাইছ মানে বহুত ভাল লাগিছে এনেকুৱা ভিডিঅ' চাওক। ভিডিঅ'টো চালেই গম পাব ভিতৰত কেনেকুৱা আছে আৰু কেনেকুৱা ডিজাইন আৰু কেনেকুৱা ভাল বস্তু, বহুত ভাল বস্তু আছে। কেইটামান ফটো মাৰিম আৰু এতিয়া চাবই পাৰিছে পানী কেনেকুৱা ওলাই আছে। আৰু লাষ্টলৈকে চাব, তেনেহ'লে পুৰা ভিডিঅ'ত গম পাই যাব তেজতৰ ভিতৰত কি কি আছে। ব্লগটো এতিয়া আমি ভিতৰত সোমাওঁ। মজাই লাগিছে আৰু চাব পাৰিব পুৰা। গেছটো এইফালে চাক কেনেকুৱা ধুনীয়াকৈ আৰু বনাই দিছে। এইফালে আছে হাতী। বুলবুল দা ক'ত উঠিছে চাক। বুলবুল দা ক'ত উঠিলা তুমি? হাতীৰ ওপৰত উঠিবৰ কাৰণে চিৰি আছে, এইফালে ওপৰত উঠিব পাৰে। যি হওক মানে হাতীটো চাক কেনেকুৱা লাগিছে, ৰিয়েল লাগে। ছাইডৰ পৰা চালে আৰু ৰিয়েল লাগে। চাব পাৰে কেনেকুৱা ধুনীয়া বস্তু আৰু তেজত এইফালে ঘৰ দুখন আছে। মানে ফ্ৰিজ এইফালে চাক কিমান ধুনীয়া বস্তু। আৰু ইয়াত আছে পুৰাণা স্কুটাৰ এখন। বলক কাপি অকণমান চলাই লওঁ। এতিয়া গৈ পুৰাণা স্কুটাৰ এখন চলাম। এইফালে চাব পাৰিছে বেকুলি এজনী মানে মই চাইছিলোঁ, এতিয়া ৰিয়েল চাইছোঁ। ডাষ্টবিন মানে এইটো চাব পাৰিছে। হেৰি চাব পাৰে তেজটো কিমান ধুনীয়া ঘূৰি চাব পাৰিব। ব্লগটো এফালে বক্সিং কৰিব পাৰিব আপুনি ইয়াত। ইয়াত চাক কিমান ধুনীয়া লাগিছে। বলক এইফালে চেল্ফি কেমেৰাৰে এখন বহুত ফেচলৈ উঠাই। নমস্কাৰ, আপোনালোকে কেনেকৈ আছে? আৰু এটা কথা শুনি ল'ব, বুলবুল দাৰ এখন চেনেল আছে। এইটো চেনেলটোৰ নামটো কৈ দিয়া। আৰু পাপুদা তুমি একো নকোৱা নেকি? তুমি লাজ কৰে, আজি নকওঁ মই। লাজ লাগে পাপুদা, লাজ লাগে সঁচাকৈ এটা ক'বলৈ গ'লে। আৰু পাপুদা লাজ লাগে। বলক এতিয়া ভিতৰত কি আছে, মানে কেনেকুৱা চিষ্টেম, বলক চাই আহোঁ। গাইজটো চাবই পাৰিছে কিমান ধুনীয়াকৈ বনাই ৰাখিছে ভিতৰত। তাত বহি আৰু ৰেষ্ট ল'বৰ কাৰণে কোনোবা খাবলৈ চালে খাবও পাৰে। যি হওক আমাৰ ফাইনেলি আহি গৈছে জুচ। এইটো আমাৰ মানে টিকেটৰ লগত ফ্ৰী থাকে ন দাদা? মানে দাদাই লৈ আহিছে। দাদাক থেংক ইউ দাদা। এতিয়া আমি খাম জুচ। বলক খাই লওঁ জুচটো। আমি জুচটো খাই চাওঁ কেনেকুৱা লাগে। এইটো চাবই পাৰিছে কেনেকুৱা জুচ। বলক এতিয়া আমি জুচটো খাওঁ, খাই পিনি কেনেকুৱা লাগে।
ঠিকে আছে, বঢ়িয়া লাগিছে জুচটো। মানে কিহৰ জুচ বনাইছে এইটো সুধিবলৈ পাহৰি গ'লোঁ, নহ'লে সুধি ল'লোঁ হয় জুচটো কিহৰে বনাইছে। বহুত ভাল লাগিছে জুচটো খাই। এগুলা দেখতে পাচ্ছেন, এই গাছটো দেখিব পাৰিছে আপোনালোকে। যি হওক মানে এইফালে পূৰা ৰুম বনোৱা আছে, কি কৰে এইবিলাকত নাজানো। এইটো হ'ল তেজপুৰ ট্ৰেজত। তো এইফালে আৰু আছে ধুনীয়া ধুনীয়া বস্তু। আহক এইটোবিলাক চাই আহোঁ, এনেকুৱা লাগে। মানে মোৰ লাগিছে এতিয়া পেচাব, অলপতো এতিয়া পেচাব কৰি আহোঁ অলপমান। এইফালে আছে টয়লেট। তো গৈ আছোঁ এতিয়া আমি টয়লেটত, মানে অলপমান পেচাব কৰিম। বহুত পেচাব লাগিছে। আৰু এইফালে চাবই পাৰিছে কিমান মজা, এইফালে চাবই পাৰিছে কিমান ধুনীয়া ধুনীয়া ৰুম বনাই ৰাখিছে আৰু ট্ৰেজতে। তো চাওক কিমান ধুনীয়া লাগিছে। এইগালে পাছত ফুল গছ লগোৱা আছে বুঢ়া, চাবই পাৰিছে কেনেকুৱা মানে ভয় লাগি আছে মোৰ। ফালে এই চাওক কি কৰে, মাৰি দিব বেছি উৎপাত কৰিলে আৰু। পূৰা চাওক, মানে এইফালে চাওক ৰুম কেইটাত কিমান ধুনীয়া কৰিছে। এইফালে চেয়াৰ দুটা ৰখা আছে, চাব পাৰে ফুল গছ কিমান ধুনীয়া পূৰা চাইডত লগাই থৈছে। আৰু ইয়াতো আছে দুটা চেয়াৰ ৰাখা। তো বলক এতিয়া আমি ভিডিঅ'টো আজি খতম কৰোঁ।